নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালে আছোঁ। এইফালে দেখিছেনে, মই আজি জলকীয়া পুলি পানী দিয়াত পূৰা ব্যস্ত দেই। ৰাতিপুৱা উঠি দেখিছেনে গোটেই শুকাই গৈছে, বৰষুণ নাই যিহেতু, পানী নিদিলেও নাই। যিহেতু জলকীয়া পুলিটো ৰুইছোঁ, তেতিয়া পানী দিবই লাগিব। দেখিছেনে ইমান ধুনীয়াকৈ উঠি আহিছে। যদি শুকাই যায় তেতিয়া বেয়া হ'ব ন কথাটো। সেইটো কাৰণে মই ৰাতিপুৱা উঠিয়ে পূৰা পানী দিয়াত লাগি লৈছোঁ, মটৰেদি দি আছোঁ। যিহেতু কৰিবই লাগিব, এইখিনিতো নকৰিলে নহ'বই, যিহেতু এইখিনিৰ পৰা আমাৰ চলিব লগা হয় আৰু সেইটো কাৰণে। এইকেইদিন আকৌ ৰ'দো যি ওলাইছে, এইকেইদিন একেৰাহে কি ক'ব আৰু, মানুহ খাওঁকৈ ওলাইছে নে কি নাজানো। এইবোৰ গছ পুলিখিনি ৰুইছোঁ যেতিয়া জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই। আপোনালোকৰ ফালে ৰ'দটো কেনেকুৱা পৰিছে? আমাৰ ফালে কিন্তু বহুতেই বৰষুণৰ দেখা দেখিয়ে নাই। এইফালে দেখিছেনে ৰ'দো যি পৰিছে, বেকগ্ৰাউণ্ডটো চাই গমেই পাইছে চাগে কিমান বৰষুণ দিছে। আমি মায়ে মই এইফালে দেখিছেনে নাৰিকলৰ ঝাৰু বনাইছোঁ। যিহেতু কোনোবাই বনাই দিবলৈ কৈছিলে, সেইবাবে মাৰ লগতে ময়ো লাগি পিনি বনাই দিছোঁ আৰু সোনকালে হওক বুলি। এইফালে দেখিছেনে এই বন্ধা হৈয়ে গ'ল, আৰু কেইটামান দিলে মানে হৈয়ে যাব ধুনীয়াকৈ, আৰু বেলেগ দিব পাৰি। ঝাৰুটো বনাই হোৱাৰ পাছতে অলপ পাছতে মানুহ এজন আহিলে বিলাহী লাগে বুলি। সেয়ে আমি বিলাহী ছিঙিবলৈ আহিলোঁ দেই। এয়া দেখিছেনে গোটেই পকি আছে, বিলাহী ভৰ্তি হৈ আছে। এইখিনিতে যিমান লাগে সিমানেই নিব পাৰে কোনোবাই যদি লাগে। এইফালে বাল্টিঙত এক বাল্টিং ছিঙিলে আৰু লৈ এয়া কঁঠালৰ মুচি খাম বুলিয়ে আনিছোঁ দেই। এয়া বতৰো যিহেতু ডাৱৰীয়া কৰিলে, বৰষুণো আহিলে, এইটো কাৰণে কঁঠালৰ মুচিকে বনাইছোঁ। আৰু ৰাতিপুৱাই সকলোৱে মই পানী দিয়া গৈছোঁ জলকীয়া পুলিত। এতিয়া আকৌ ধুনীয়াকৈ বৰষুণ জাকো আহিছে। বৰষুণ জাক অহাৰ কাৰণে মনটো বহুত ভাল লাগিছে, কাৰণ বহুত দিনৰ মূৰত বৰষুণ জাক দিছে। সেইটো মনটো ভাল লাগিছে। আৰু ধূলি যি হৈছে, আৰু বাৰীখনো শুকাই গৈছিলে যিহেতু দেখিছিলে। আৰু বতৰৰ কথা কিনো ক'ম, ৰাতিপুৱা যি ৰ'দ দিছিলে আৰু এতিয়ালৈ দেখিছেনে